Hi guys, মই অভিজিত আজি মই আপোনালোকৰ আমি নেমু টেঙাৰ লগত গ্লুকন ডি খাম আৰু আপোনালোকক বনাই দেখুৱাম কেনেকুৱা হয় কি হয় আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু শেষলৈকে চাব স্কিপ নকৰাকৈ চাই থাকিব আৰু মই দেখুৱাই দিছোঁ মই এটা গ্লুকন ডি আনিছোঁ ডাঙৰ এইটো অৰেঞ্জ ফ্লেভাৰ এইটো দেখা পাইছে ডাঙৰটো হয় এইটো আপোনাৰ 450 গ্ৰামছৰ হয় গ্লুকন ডি এইটো আপোনালোকে চাই লওক এইটো আৰু লগতে আনিছোঁ মই নেমু এটা নেমু টেঙা এটা নহয় বহুত আছে মই এটা কাটি থৈ দিছোঁ এইটো হেৰি কৰিবলৈকে এইটো হ'ল আৰু এটা গিলাচ চেনি নিমখ আৰু এটা নেমু চেপাৰ কাৰণে আৰু এটা পানী বটল প্ৰথমতে আমি এইটো লৈ ল'ম গিলাচটো আনিম নেমুটো আমি প্ৰথমতে কাটি ল'ম বাৰু আমি নেমুটো কাটি ল'লোঁ এনেকৈ লৈ কেনে ইয়াতে আমি চেপি দিম এতিয়া নেমুটো ওলাই গ'ল ৰসটো আপোনালোকে দেখা পাইছে বেলেগ ফালে ওলাই গ'ল ৰসটো আমি এইবিলাক ইউজ কৰি কোনো লাভ নাই আমাৰ হাতেই ভাল হাতেৰে আমি যেনেকৈ নৰ্মেল নেমু চৰবত বনাওঁ সেনেকৈ ভাল তেও মই এইটো আনিছিলোঁ এটা এইটো কোনো কাম নাই ৰসবিলাক এনেই থাকি যায় ইয়াতে কোনো কাম নাই এইটো কাম নাই এইবিলাক এইটোত চবতকৈ বেষ্ট আমাৰ আমি এনেকৈ লৈ কাটি ল'ম আমি সদায় যেনেকৈ নেমু চৰবত বনাওঁ এনেকৈ হৈ গ'ল আমাৰ নেমু চৰবত মোটামুটি আপোনালোকে দেখা পাইছে ইমানখিনি ওলাইছে ৰস নেমুটোত বহুতখিনি ভালেখিনি ৰস আছিলে আপোনালোকে দেখা পাইছে এইখিনি ভালেই ৰস ওলাইছে আমি ইয়াতে দিম নিমখ অলপ নিমখ বেছি দিব নালাগে চেনি দিম অলপ চেনি দিলে এতিয়া পানী দিম পানী দিলোঁ এইটো পানী দিছোঁ ইয়াতে off the ground, yeah. এটা অলপ গুলিব লাগিব কাৰণ চেনি নিমখখিনি সোনকালে গুলি যায় চেনিখিনি গুলা নাযায় আমি চাই থাকিব মই ডাঙৰ মগ এটা আনিব লাগিব তেতিয়া এটা লৈ আহিলোঁ মোক মানে জগে লৈ আহিলোঁ বাৰু এটা তাৰপিছত আমি এইখিনি চামুচখন ৰাখি দিলোঁ এইটো আমি দেখা পাইছোঁ ইয়াত ঢালি দিলোঁ আমি জগটো তাৰকাৰণে গুলি ল'ম এইখিনি আগতে কাৰণ এইটো ঠাণ্ডা পানীত চেনিটো অলপ দেৰি লাগে ওলাতে অলপমান টেষ্ট কৰি চাওঁ চেনিটো মিলি গৈছে নে নাই চেনি হৈ গৈছে কাৰণ নেমু টেঙা গৈছে আমি ইয়াতে এটা পানী দি দিম অলপ বেছিকৈ কাৰণ নেমু টেঙা বহুতখিনি হৈছিলেতো বেছি টেষ্টটো বেয়া হৈ যাব নহয় আৰু এবাৰ মিলাই দিছোঁ কাম নাই গ্লুকন ডিৰ লগত নেমু দি কেনে কেনেকুৱা লাগে খাই চাওঁ বাৰু কেনেকুৱা লাগে আপোনালোকেও চাব লগা হ'লে ঘৰত বনাই কেনে খাই চাব কেনেকুৱা লাগে আমি এতিয়া গ্লুকন ডিৰ লগত নেমু চৰবত খাম চাই থাকোঁ ভিডিঅ'টো আৰু শেষলৈকে চাব এইখিনিমান দিছোঁ আমি গ্লুকন ডি চাই লওক ইমানখিনি দিছোঁ আৰু অলপ দি দিওঁ নেকি অলপ এইটো ৰাখি দিলোঁ এইখিনি দেখা পাইছোঁ গ্লুকন ডি অৰেঞ্জ ফ্লেভাৰ সেইকাৰণে পানী ধুনীয়া আছিলে কালাৰটো অৰেঞ্জৰ দৰে হৈ গৈছে বাকী
ক'ম এতিয়া আমি এইটো ইয়াতে দি চাওঁ আপোনালোকে চাই থাককচোন বাৰু ভিডিঅ'টো আৰু তলত আহি থকা ধৰণে যোনে আহি আছে আপোনাক দেখা পাইছে মই ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটো আৰু আগন্তুক ভিডিঅ' পাবলৈকে নটিফিকেশ্যন থকা ঘণ্টিটো দবাই দিব দেখিছে কালাৰ অৰেঞ্জ ফ্লেভাৰ অৰেঞ্জ কালাৰ হৈছে আমি ইয়াতে গোটেইখিনি মিক্স কৰি এইটো দেখা পাইছে আপোনালোকে এইবিলাক কৰিব এইবিলাক নালাগে লাগিছে এইটো হৈ গ'ল নালাগে এতিয়া এবাৰ খাই চাওঁ বাৰু কেনেকুৱা হৈছে সঁচাই বহুত টেষ্টি আপোনালোকে ঘৰত বনাই খাই চাব কেনেকুৱা লাগে গ্লুকন ডি আৰু নেমু নিমখ এইকেইটা বস্তু লাগিব বেলেগ একো নালাগে চিম্পল আপোনালোকে ঘৰত সকলোৱে বনাই খাব পাৰে টেনশ্যন নল'ব আৰু তলত আহি থকা ধৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু চেনেলটো যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব সুধিব লগা থাকিলে আৰু আগন্তুক ভিডিঅ'বোৰ পাবলৈকে নটিফিকেশ্যন ঘণ্টি বেলটো দবাই দিব বাই বাই